मा सारदा संघनि बानजायनायाव कक्राझार वार्ड नम्बर 3 आरो 4 सुभाषपल्लियाव खुंगा 49थि श्यामा फुजाया दिनैनिफ्राय जागायबाय। हादोरजों लोगोसे रायजो नाङैनो स्रांनि फोरबो दीपावलीखौ दिनैनिफ्राय फालिनायजों लोगोसे बिटिआरनि गाहाय सदर सहर कक्राझार नोगोरनि वार्ड नम्बर 3 आरो 4 सुभाषपल्लियाव खुंगा 49थि श्यामा फुजाखौ दिनैनिफ्राय जागायजेनगोन। खुंगा 29थि श्यामा फुजाजों लोब्बा लाखिनानै मा सारदा संघनि बानजायनायाव सुभाषपल्लियाव उन्दै उन्दै गथ'साफोरनि सावगारि एरनाय बादायलायनाय खुंफुंनायजों लोगोसे मोसानाय हारिमु बादायलायनाय खुंफुंदों होननानै बानजाय आफादनिफ्राय फोरमायदों। নমস্কার, আমি প্রিয়াঙ্কা দাস, মা শারদা সংঘ ক্লাবের কালচারাল সেক্রেটারি। আমাদের এখানে সাংস্কৃতিক সন্ধ্যার একটা অনুষ্ঠান রাখা হচ্ছে 13-14 তারিখ 2 দিন। বাচ্চাদেরকে নিয়ে বড়দেরকে নিয়ে বড় 15+ বিলো 15 আপ টু 20 ইয়ার্সের সবাইকে নিয়ে রাখা হচ্ছে। এখানে কালচারাল প্রোগ্রামের মধ্যে আছে ধুনুচি নাচ, ওপেনিং সং আছে 13 তারিখে ওপেনিং সং দিয়ে স্টার্ট করে ধুনুচি নাচ হবে, ডান্স কম্পিটিশন হবে, গ্রুপে ডান্স কম্পিটিশন আছে, তারপরে ফ্যাশন শো আছে, মিউজিক্যাল চেয়ার আছে। 14 তারিখে আছে শঙ্খধ্বনি কম্পিটিশন আছে, প্রদীপ প্রজ্বলন আছে, ওপেনিং ডান্স আছে, তারপরে গ্রুপ বির ডান্সিং প্রোগ্রাম আছে। ছোট ছোট বাচ্চাদেরকে চান্স করে দেওয়া হয়েছে এই জন্যই তারা উজ্জ্বল ভবিষ্যতের দিকে আগাতে পারে। তাদের যেটা ভিতরের ভয়, অন্তরে যেটা ভয় আছে সেই ভয়টা কাটিয়ে যেন তারা আগে বাড়তে পারে, এই জন্য এগিয়ে যাওয়ার জন্য ওদেরকেও চান্স দেওয়া হয়েছে। যে যেরকম পারে, যতটুকু পারে সেইটুকু সাহস নিয়ে যেন তারা একটা প্রতিযোগিতায় আসতে পারে, এই লেভেল। এই জন্য ধন্যবাদ। তো নমস্কার, আমি মা শারদা সংঘ সুভাষপল্লী ওয়ার্ড নাম্বার 3 আমার কালী পূজা কমিটির পৰা এই সকল আমাৰ বিটিআৰ শিপক ছাৰক আৰু সকল ৰাজ্য কক্ৰাঝাৰবাসীক দীপাৱলীৰ শুভেচ্ছা যাচিলোঁ। আৰু আজিৰ পৰা আমি পূজা আৰম্ভ কৰিছোঁ এতিয়া, আৰু এইটো আমাৰ 49তম বছৰ চলি আছে। নেক্সট ইয়াৰ আমাৰ গোল্ডেন জুবলি, এইটো পূজাৰ আমাৰ বহুত পুৰণি পূজা হয়। তো আমি ইয়াত বিভিন্ন প্ৰগ্ৰাম এবাৰ পাতিছোঁ, আৰু যেনে আজি আপোনালোকে চাইছে আমি আৰ্ট কম্পিটিশ্যন আজি গৈছে আৰু বিভিন্ন বয়সৰ ওপৰত। তাৰপিছত কালি আৰু কালচাৰেল অনুষ্ঠানবিলাক আছে, এইবিলাক আমাৰ কালচাৰেল ছেক্ৰেটাৰীয়ে আপোনাক কৈ দিব। আৰু তো এনেকৈ আমি 2 দিনমান প্ৰগ্ৰাম পাতিম। আৰু তো আশা কৰিছোঁ এই বছৰো কোকৰাঝাৰত ভাল চবে আমি মা কালী পূজাৰ কৰিম, আৰু আমাৰ সুখ শান্তিৰ কাৰণে কোকৰাঝাৰবাসীৰ কাৰণে আমি কামনা কৰিম। সেইটোৱে আৰু তো সেইটো কাৰণে কৈছোঁ যে যিমান এইটো পোহৰৰ উৎসৱ হয়, তো সেইটো কাৰণে আমি ভালকৈ ইয়াত কৰিছোঁ, পাতিছোঁ। চবেই আপোনাৰ দিয়া চাকি জ্বলাই উজ্জ্বলতা কৰিছোঁ, যেন এইটো পূজাটো কৰোঁ আমি শক্তিৰ কাৰণে, যে আমি বেয়া বস্তুবিলাক চব বিনাশ কৰি পেলাই ভাল কামত বিচাৰিব পাৰোঁ। আৰু তো সকল কোকৰাঝাৰ বাসীক আমি আমাৰ এই পূজাত আমি আমন্ত্ৰণ যাচিলোঁ যে আপোনালোকে আহিব, আহি পেলাই পূজা চাব। আৰু আমাৰ এইবাৰ বহুত কালচাৰেল এক্টিভিটি আছে, বাহিৰৰ পৰা আমি জাজ ফাজ আনিছোঁ, কম্পিটিশ্যন আছে ইয়াত, ডান্স কম্পিটিশ্যন, তাৰপিছত আপোনাৰ আৰ্ট কম্পিটিশ্যন গ'ল, ছিংগিং কম্পিটিশ্যন, বহুত কিবা কিবি আছে। আৰু তো এইখিনি, আৰু বাকী আৰু প্ৰগ্ৰামবিলাক আপুনি কৈ দিব আমাৰ কালচাৰ ছেক্ৰেটাৰীয়ে।